আপোনালোকৰ বাবে মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি এই ভিডিঅ'টোৰ বেছি দীঘল নকৰোঁ, অনলি দুটা মেথছ কৰি দিম। আজি এই ভিডিঅ'টোৰ মূল বিষয়বস্তুটো হ'ল যদি কোনো এটা সংখ্যাৰ 5ৰে শেষ হয়, সেই সংখ্যাটো আমি কেনেকৈ অতি কম সময়ৰ ভিতৰত উলিয়াব পাৰোঁ। আপোনালোকে ভিডিঅ'টো মন দি চাই যাব, আশা কৰিছোঁ অতি সহজতে বুজি পাব। তেনেহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে লৈছোঁ মই 15 স্কোয়াৰ। যদি কোনো এটা সংখ্যা 5ৰে শেষ হয়, তাৰ এটা নিয়ম আছে, কৰি গ'লে বুজি পাব। আমি এই বস্তুটো এনেকৈ লিখিব পাওঁ, 15 স্কোয়াৰ মানে কি? 15 দুটা আছে, তেনেহ'লে আমি পাতি লওঁ 15 × 15 হ'ল। প্ৰথমতে শেষৰ সংখ্যা দুটাৰ পূৰণ কৰোঁ, মানে ইনটু কৰোঁ। ইনটু কৰিলে কিমান হ'ব? 25। ডাইৰেক্ট 25টো পাতি দিওঁ, হ'ল। তাৰ পাছৰ ষ্টেপটো হ'ব, কোনো এটা সংখ্যাত যদি 5ৰে শেষ হয় আৰু সেই সংখ্যাটো যদি স্কোয়াৰ কৰিব দিছে, তেনেহ'লে গম পাবা যে সেই সংখ্যা আগৰ সংখ্যাটোৰ লগত 1 প্লাছ কৰি পিনে পূৰণ কৰিব লাগে। মনত থাকিল? এই সংখ্যাটো 5ৰে শেষ হৈছে, সেইকাৰণে কি কৰিব লাগিব? এই দুটা পূৰণ কৰি ল'লোঁ, যিমান পালোঁ সেইটো বহাই দিলোঁ। তাৰপিছত কি কৰিব লাগিব? তাৰ পিছৰ ষ্টেপটো হ'ল 5ৰে শেষ হোৱাৰ কাৰণে এই সংখ্যাৰ লগত কি কৰিব লাগিব? 1 এটা প্লাছ কৰিব লাগিব। 1টো প্লাছ কৰিলে কিমান হ'ব? 2। তেনেহ'লে কিমান হ'ব? 2 এগুণে 2। এইটো হ'লনে? অতি কম সময়ৰ ভিতৰত। নেক্সটটো লৈছোঁ মই 25 স্কোয়াৰ। হ'ল। এইটো আমি এনেকৈ পাতি ল'ব পাৰোঁ, 25 × 25 হ'ল। এতিয়া আমি কি কৰিম? এই শেষৰ দুটাটো পূৰণ কৰিম। পূৰণ কৰিলে কিমান হ'ব? 25। ডাইৰেক্ট 25 পাতি দিলোঁ। তাৰ পাছৰ ষ্টেপটো কি হ'ব? ইয়াৰ লগত এটা আমি 1 যোগ কৰিব লাগিব। 1 যোগ কিয় কৰিব লাগে? যিহেতু সংখ্যাটোৰ 5ৰে শেষ হৈছে, সেইকাৰণে ইয়াৰ লগত কি কৰিব লাগিব? 1 প্লাছ কৰিব লাগিব। 1 প্লাছ কৰিলে কিমান হ'ব? 2 আৰু 1 3। আকৌ সেই 3টোৱে ইয়াৰ লগত পূৰণ হ'ব। পূৰণ কৰিলে কিমান হ'ব? 6। তেনেহ'লে এইখিনি কিমান হ'ব? 6। নেক্সটটো লৈছোঁ মই 35। কিমান? 25 বহাই দিলোঁ, 25। তাৰপিছত ইয়াৰ লগত 1 এটা যোগ কৰিলে কিমান হ'ব? 4। 4 × 3 = 12। এইটো হ'লনে? বহুত কম সময়। যিমান কৰিব সিমান শিকিব। আপোনালোকে ট্ৰাই কৰিব চেষ্টা। আশা কৰিছোঁ অতি কম সময়ৰ ভিতৰত উলিয়াব পাৰিব। এতিয়ালৈ যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব। যদি মোৰ ভিডিঅ'টোত ভুলবশতঃ কিছুমান ভুল হৈ গৈছে বা বুজাব পৰা নাই ভালদৰে, তেনেহ'লে কমেণ্ট ছেকশ্যনত যাই জনাব। নেক্সট পৰৱৰ্তী ভিডিঅ'বোৰ আৰু ভাল কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানতে ৰাখিছোঁ।